নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম। বন্ধুসকল, আপোনালোকে নিশ্চয় অৱগত যে আমাৰ এইখন চেনেলত আইনৰ বিভিন্ন বিষয়ত আলোচনা কৰা হয়। বিশেষকৈ ভূমি সম্পৰ্কীয় বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয়। কিন্তু আমাৰ দৰ্শকৰ পৰা বিভিন্নজনে এটা কমেণ্ট কৰি কৈছে যে অসমত মাটিৰ হিচাপ কেনেকৈ কৰিব পাৰি, অৰ্থাৎ ভূমি এডোখৰৰ মাপজোখ দিয়া থাকিলে আমি কেনেকৈ সেই ভূমিডোখৰ জোখ-মাখ কৰিব পাৰি। গতিকে আজি মই এই বিষয়ত এটা ভিডিঅ' বনাবলৈ আগ্ৰহ প্ৰকাশ কৰিছোঁ। বন্ধুসকল, আজিৰ এইটো ভিডিঅ' আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। বিভিন্ন ক্ষেত্ৰত দেখা যায় যে বহুত মানুহে এই বিভিন্ন হিচাপ কৰিব পাৰিলেও মাটিৰ হিচাপবোৰ জটিল বুলি ভাবে। গতিকে আজি মই এই ভিডিঅ'টোৰ জৰিয়তে এনেকৈ বুজাই দিম, ভৱিষ্যতে আপোনালোকৰ আৰু কেতিয়াও সমস্যা নহয়। ভূমি হিচাপ সম্পৰ্কে যদি কোনো সমস্যা থাকে, এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকে সকলো ধৰণৰ জোখ-মাখৰ সমস্যাৰ সমাধান পাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। বন্ধুসকল, অসমত সাধাৰণতে মাটিৰ হিচাপ কৰাত ব্যৱহাৰ হোৱা বিষয়বোৰ হ'ল নল, লেচা, কঠা, বিঘা, পুৰা, একক আৰু হেক্টৰ। আগতে নলৰ জৰিয়তে ভূমি জোখ-মাখ কৰিছিল, এতিয়া নলৰ হিচাপ তেনেকুৱা নায়েই প্ৰায়। কিন্তু অঞ্চলভেদে এতিয়াও কিছুমান ক্ষেত্ৰত নলৰ হিচাপ কৰে। আকৌ এককৰ আৰু হেক্টৰৰ হিচাপটো অলপ কম হয় অসমত। তথাপি বিভিন্ন ক্ষেত্ৰত হেক্টৰ আৰু একৰ পুৰা বা একক বা হেক্টৰৰ ব্যৱহাৰ হোৱা দেখা যায়। সেয়েহে আজি এই ভিডিঅ'টোৰ জৰিয়তে মই বিতংভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। লগতে ভূমি এডোখৰত চাৰি সীমা দিয়া থাকিলে যদি কোনোবাই আহি কয় যে মই ভূমিৰ চাৰি সীমা জুখি আহিছোঁ, এটা সীমাৰ মাপ, চাৰিটা সীমাৰ মাপ যদি আপোনালোকে জানে, এক পলকতে আপোনালোকে ভূমিত নোযোৱাকৈ, ফিল্ডত নোযোৱাকৈ আপোনালোকে ঘৰতে বহি আপোনালোকে ভূমিৰ জোখ-মাখ কৰি দিব পাৰে। অকল আপোনালোকে সাধাৰণতে জানো যে 18 ইঞ্চিত 12 ফুট হয়। যেতিয়া এডোখৰ ভূমি চিত্ৰলৈ মন কৰিব, যেতিয়া এটা ভূমিৰ তাত দিক প্ৰস্তুত চাৰিওফালেও 12 ফুট, চাৰিওফালে 12 ফুট, তেতিয়া ভূমিটো এটা বৰ্গক্ষেত্ৰত, এতিয়া আমি বৰ্গৰ ক্ষেত্ৰফল ওলাই আমি ভূমিডোখৰ জুখিব পাৰোঁ। আমি জানো যে বৰ্গৰ ক্ষেত্ৰফল কি? বৰ্গৰ ক্ষেত্ৰফল হ'ল দিক ইনটু প্ৰস্থ, অৰ্থাৎ দিক ইনটু পথালি। এতিয়া বৰ্গৰ ক্ষেত্ৰফল যদি উলিয়াওঁ তেন্তে 12 ফুট আৰু 12 ফুট 144 বৰ্গ ফুট। এতিয়া 144 বৰ্গ ফুটত আকৌ হয় এক লেচা বা নল। এই নল মানে হ'ল যে খৰি বা নলৰ সহায়ত যেতিয়া ভূমি জোখা হৈছিল তেতিয়া ইয়াক নল বুলি কোৱা হৈছিল। কিন্তু আজিকালি লেচা প্ৰয়োগ কৰা হয়। গতিকে আমি বুজিলোঁ, গতিকে আমি ইয়াৰ পৰা শিকিলোঁ যে 144 বৰ্গ ফুটত হয় এক লেচা বা এক নল। আকৌ 20 লেচাত এক কটা হয়। এতিয়া 20 লেচা বা এক কটাত আকৌ কিমান ভূমি আছে, কিমান বৰ্গ ফুট ভূমি আছে? যিহেতু আমি জানো যে এক লেচাত ভূমি আছে, এক লেচাত আছে 144 বৰ্গ ফুট। গতিকে 144 বৰ্গ ফুটত, অৰ্থাৎ 144 যদি আমি 20ৰে পূৰণ কৰি দিওঁ তেতিয়া হ'ব আপোনাৰ 1880 বৰ্গ ফুট। অৰ্থাৎ 20 লেচা বা এক কটাত কিমান ভূমি আছে? 1880 বৰ্গ ফুট আছে। আকৌ আমি জানো যে 100 লেচাত 5 কটা হয়। কিয়নো 20 লেচাত যদি এক কটা হয় তেন্তে 100 লেচাত হ'ব 5 কটা, 5 বিছং 100। গতিকে 100 লেচাত 5 কটা। এতিয়া 20 লেচা বা 5 কটাত আকৌ 1 বিঘা। মনত ৰাখিব, এইটো সাধাৰণতে মানুহে জানেই, তথাপিও ইয়াত পিছৰ বিষয়বোৰ বুজাৰ কাৰণে যিবিলাকে বিশেষকৈ এইবিলাক অৱগত নহয় তেওঁলোকৰ কাৰণে জনাই দি আছোঁ আগতে। গতিকে 100 লেচা হয় 5 কটা বা 1 বিঘা। এতিয়া 100 লেচা বা 5 কটা বা 1 বিঘাত কিমান ভূমি আছে? তেতিয়াহ'লে আমি আকৌ ইয়াক যদি 144 আৰু 100ৰে যদি পূৰণ কৰি দিওঁ তেন্তে আমাৰ ওলাব 14,400 বৰ্গ ফুট। গতিকে 100 লেচা বা 5 কটা বা 1 বিঘাত 144 বৰ্গ ফুট ভূমি আছে। এই বিষয়ে আপোনালোকে বুজি পালে। প্ৰতিটাৰে এটা সম্পৰ্ক আছে আৰু এটাৰ লগত এটা জড়িত, বিষয়বোৰ ভালদৰে বুজি ল'ব। এতিয়া 4 বিঘাত আকৌ 1 পুৰা হয়, 4 বিঘাত হয় 1 পুৰা। এতিয়া 4 বিঘা বা 1 পুৰাত কিমান বৰ্গ ফুট ভূমি আছে আমি উলিয়াব লাগে। আমি জানো যে 1 বিঘাত আছে 14,400 বৰ্গ ফুট। গতিকে যেহেতু 4 বিঘা কৈছে, গতিকে আমি 4ৰে যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমাৰ 57,600 বৰ্গ ফুট
ভূমি হ'ব। গতিকে 4 বিঘা বা 1 প্লেট আছে 57,600 বর্গ ফুট। সেইদৰে আমি এককৰ যদি ওলাওঁ, 1 এককৰ সাধাৰণতে ভূমি থাকে আপোনাৰ 43,560 বর্গ ফুট। এতিয়া বিষয়টো যেন আমাৰ বাবে খুব কমপ্লিকেটেড লাগি আছে। গতিকে আমি ইয়াত কিমান বিঘা বা লেচা ভূমি আছে কেনেকৈ উলিয়াম চাওক। যে 1 এককৰ ভূমি আছে 43,560 বর্গ ফুট। তেতিয়া যদি আমি ইয়াক লেচালৈ কনভাৰ্ট কৰোঁ বা লেচালৈ পৰিৱৰ্তন কৰোঁ, তেতিয়াহ'লে আমি হৰণ কৰিব লাগিব। 144 হৰণ কৰিলে আমাৰ 302.5 ওলায়, অৰ্থাৎ 302.5 লেচা। এতিয়া আমি জানো যে 302 আমি জানো যে 100 লেচাত বিঘা হয়, তেনেহ'লে 300 লেচাত কি হ'ব 3 বিঘা, আৰু বাকী থাকিলে আমাৰ 2.5 লেচা। গতিকে 3 বিঘা 2 লেচা মাটি হ'ল 1 এককৰ। সেইদৰে হেক্টৰৰ হিচাপ আছে ইয়াত। 1 হেক্টৰত সাধাৰণতে ভূমি থাকে আপোনাৰ 1,07,639 বর্গ ফুট। এতিয়া আকৌ ইয়াক আমি লেচালৈ যদি কনভাৰ্ট কৰোঁ, তেন্তে 144 ইয়াক হৰণ কৰি দিলে আমাৰ ওলাব 747 লেচা। এতিয়া আমি জানো যে 100 লেচাত হয়। এতিয়া আমি কি জানো 100 লেচাত হয় আমাৰ 1 বিঘা। গতিকে 700 লেচাত কিমান হ'ব 7 বিঘা। আৰু যেহেতু 47 লেচাৰ বাকী থাকে, এই 47 লেচাত আমি জানো যে 20 লেচাত হয় 1 কাটা। গতিকে ইয়াত 47 আছে, মানে ইয়াত 2 কাটা আৰু 7 লেচা। এনেকৈ ভূমিৰ এই বিষয়টো আপোনালোকে জানি ল'ব। গতিকে বুজিলে বিষয়টো আপোনালোকে এটা স্ক্ৰীনশ্বট ল'ব পাৰে পৰৱৰ্তী বুজাৰ কাৰণে। এতিয়া আমি প্ৰেক্টিকেলি জানিম যে ভূমিৰ চাৰিসীমা জনা থাকিলে কেনেকৈ সেই ভূমিডোখৰ আমি যোগ মাগ কৰিব পাৰোঁ, অৰ্থাৎ কিমান পৰিমাণৰ ভূমি আছে আমি ক'ব পাৰোঁ। ধৰা হ'ল এইটো এটা ভূমি আছে, ইফালে আছে 120 ফুট, ইফালে আছে 120 ফুট, ইফালে আছে 120 ফুট, আৰু ইফালে আছে 120 ফুট, অৰ্থাৎ চাৰিসীমা 120 ফুট 20 ফুট। এটা এটা বর্গ হল। বর্গৰ ক্ষেত্ৰফল কি? বর্গৰ ক্ষেত্ৰফল হ'ল যে বর্গৰ ক্ষেত্ৰফল আমি জানো দিক ইন্টু প্রস্থ। গতিকে কি হ'ব ইয়াত 120 ফুট ইন্টু 120 ফুট পূৰণ কৰি দিলে আমাৰ কিমান হ'ব? কিমান আছে ইয়াত 14,400 বর্গ ফুট। 14,400 বর্গ ফুট আমি আগতে জানিছোঁ 1 বিঘা হয়। 14,400 বর্গ ফুটত 1 বিঘা হয়। 1 বিঘা এইটো আমি জানিলোঁ। বন্ধুসকল, সকলো ভূমি কিন্তু বর্গ আকৃতিৰ নাথাকে। কিছুমান ভূমি আপোনাৰ ত্ৰিভুজ আকৃতি থাকে, কিছুমান ভূমি আপোনাৰ ওখৰা মোখৰা থাকে, কিছুমান ভূমি আপোনাৰ আয়তক্ষেত্ৰ হিচাপে থাকে, কিছুমান এনেধৰণৰ থাকে। গতিকে এনেধৰণৰ ভূমি কেনেকৈ আপোনালোকে যোগ মাগ কৰিব? ধৰা হ'ল এইটো এটা ভূমি আছে, ইয়াত এটা ফালত আছে, এটা ফাল বা এটা সাইড আছে 120 ফুট, আৰু আনটো সাইডত আছে 160 ফুট, আৰু আনটো সাইডত আছে সাপোজ ধৰি লওক 130 ফুট, আৰু আনটো সাইডত আছে 90 ফুট। এতিয়া এইটো কিন্তু বৰ্গক্ষেত্ৰ নহয়। তেন্তে এই ভূমিডোখৰ আমি কেনেকৈ উলিয়াম? ইয়াত দিক কিন্তু প্ৰস্তুত কৰিলেতো নহ'ব। এই ক্ষেত্ৰত আমি এই ফিল্ডৰ ভূমিটো কেনেকৈ উলিয়াম? আশা কৰোঁ এইটো দেখাৰ পিছত আপোনালোকৰ এই বিষয়টো দেখাৰ পিছত আপোনালোকৰ বিভিন্ন ধৰণৰ ভূমি সম্পৰ্কে আপোনালোকে যোগ মাগ কৰি উলিয়াব পাৰিব। বন্ধুসকল, এই ক্ষেত্ৰত আপোনালোকে প্ৰথমতে দিক বা প্ৰস্থৰ এই ফাল আৰু এই ফাল যোগ কৰি ল'ব লাগিব। প্ৰেক্টিকেলি দেখাই আছোঁ। সাপোজ ধৰি লওক দিক, এইফালৰ দিক আছে আপোনাৰ 90 ফুট, আৰু এইফালৰ দিক আছে আপোনাৰ 160 ফুট। যোগ কৰিলে আপোনাৰ প্লাছ কৰিলে দুটা সাইড প্লাছ কৰিলে আপোনাৰ হ'ব 250 ফুট। এতিয়া
250 ফুটক আপোনাক এতিয়া আপোনাৰ কামটো কৰিবলগীয়া হ'ল 250 ফুট মানে ইয়াত দুটা ছাইড আছে 250 ফুটক আপোনাৰ 2 ৰে হৰণ কৰিব লাগিব 2 হৰণ কৰিলে আপোনাৰ ওলাব ইয়াত 125 ফুট গতিকে দিক আপোনাৰ ওলাল এইটো সাইডৰ দিক ওলাল এই ক্ষেত্ৰত আপোনাৰ দিক ওলাল দুটা সাইডৰ দিক ওলাল হৰণ কৰি আপোনাৰ 125 ফুট ঠিক সেইদৰে প্ৰস্তুত বা পথালি আপুনি যোগ কৰিব প্ৰথম সাইডৰ এইটো ইয়াত আছে আপোনাৰ 120 ফুট আৰু এইটো সাইডত আছে আপোনাৰ 130 ফুট দুটা সাইড যোগ কৰিলে ইয়াতো আপোনাৰ 250 হ'ব এতিয়া ঠিক আগৰ দৰে আপুনি 250 2 ৰে হৰণ কৰি দিব আৰু 2 হৰণ কৰিলে ঠিক আগৰ দৰে ওলাব আপোনাৰ 125 ফুট ওলাব গতিকে প্ৰস্তুত দিক আৰু প্ৰস্তুত ওলাল আপোনাৰ ইফালে 125 ফুট আৰু ইয়াতে 125 ফুট এতিয়া আপোনাৰ কৰিবলগীয়া হ'ল যে দিক ইনটু প্ৰস্তুত এতিয়া ঠিক আগৰ বৰ্গৰ ক্ষেত্ৰৰ দৰে আপুনি ইয়াৰ ক্ষেত্ৰফল উলাই ল'ব ইয়াতে যদি আপোনাৰ 125 আৰু 125 ফুট যদি আমি হৰণ কৰি দিওঁ পূৰণ কৰি দিওঁ তেতিয়া আপোনাৰ ওলাব আপুনি ক্যালকুলেটৰ মাৰি চাব পাৰে তেতিয়া আপোনাৰ ওলাব ইয়াত 15625 বর্গ ফুট এতিয়া এই 15600 বর্গ ফুটত কিমান ভূমি আছে যদি আমি ওলাবলৈ যাওঁ তেন্তে আমি জানো যে সদায় আমি মাটিবোৰ কি কৰিম আমি লেসাতলৈ কনভার্ট কৰিম আৰু তেতিয়া আমাৰ সুবিধা হয় বিঘালৈ কৰিলে আমাৰ অলপ দিগদাৰি হয় আকৌ অংকবোৰ কৰিব লাগিব কাটাত কৰিলে কিন্তু আমি একেবাৰে লেসাত কৰিলে আমি একেবাৰে উলাই দিব পাৰোঁ তেতিয়া আমি যদি ইয়াক অৰ্থাৎ 15625 যদি আমি 144 ৰে হৰণ কৰোঁ কাৰণ জানো আমি 144 হয় এক লেসা গতিকে এইটো যদি আমি হৰণ কৰোঁ তেন্তে আমাৰ ওলাব ইয়াত 108 সামথিং ওলাব 108.506 এনেকৈ হৈ থাকিব দশমিকৰ অংকবোৰ এনেকৈ হয় অৰ্থাৎ কি হ'ল ইয়াত 108 ইয়াত আমি ক'ব পাৰোঁ 108 লেসা আৰু 8 লেসা 0.5 তেন্তে আমি জানো 100 লেসাত হয় 1 বিঘা ইয়াত আমাৰ কিমান আছে 1 বিঘা 8.5 লেসা গতিকে ইয়াৰ পৰা আমি অংকটোৰ পৰা আমি বহুত কিবা শিকিলোঁ এনেধৰণে ভূমিবোৰ আপুনি যোগ মাগ কৰিব এতিয়া হ'ল যে ত্ৰিভুজ আকৃতিৰ ভূমি কেনেকৈ যোগ কৰিব পাৰোঁ এনেকুৱা ধৰণৰ ভূমি কেনেকৈ যোগ কৰিব বন্ধুসকল ইতিমধ্যে আমাৰ ভিডিঅ'টো বহুত দীৰ্ঘ হৈ গৈছে গতিকে আৰু যদি এইবিলাক বিষয়ে আলোচনা কৰোঁ আৰু দীৰ্ঘ হ'ব আমি নেক্সট এটা ভিডিঅ'ত এনেধৰণৰ ভূমি কেনেকৈ যোগ মাগ কৰিব লাগে আমি আলোচনা কৰিম আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিশ্চয় উপকৃত হৈছে এইটো একমাত্ৰ চেনেল যি চেনেলত অতি সহজভাৱে বিষয়বোৰ বুজাই থাকে গতিকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন অন কৰি ৰাখিব এনে কৰিলে কি হ'ব যেতিয়া মই ভূমি সম্পৰ্কীয় বা আইন সম্পৰ্কীয় কোনো বিষয় আমি আপলোড দিম তেতিয়া আপোনালোকে জানিব থ্যাংক ইউ ফৰ ওয়াচিং ইমান সময় আমাৰ ভিডিঅ'টো দেখাৰ বাবে আপোনাক অশেষ ধন্যবাদ নেক্সট ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব জয় অসম